हाय फ्रेंड्स मोर चैनेलर नतुन एटी भिडिओले आपनालोक सकलोके पुनरबार स्वागतम जनाइछु एजुर बुआ कापुर हय याते ब्लाउजर बैक साइड नेक टू स्क्वायर टाइप दिया आछे आरो तारे तলত एटु पखिला टाइपर दिया आछे एटु 3/4 हातर ब्लाउज हय ब्लाउजर एनेको येलो आरो व्हाइटर फुल करा आछे আৰু এটো দেখিছেনে পিঠিৰ হুমাজতে এনেকৈ দিয়া আছে তো এনেকৈ খুব ভাল লাগিছে আসলতে ব্লাউজটো কালাৰটো হইতে আপোনালোকে বিচাৰিলে এনেকৈ সিলাই লব পাৰে এটা ইউনিক ডিজাইন হয় এনে নরমালি বাকি ফিটাৰ দিয়া বা তেনেকুৱা বিলাকতকৈ এটো এটা আনকমন হয় গতিকে এনেকৈ সিলাই লব পাৰে ইয়াৰে এই তলত দিয়া ফিটা কেইডাল আপোনালোকে হৰুকৈ দিব পাৰে ইয়াতকে এটো আসলতে পিঠিটো ভি কৰিলেও ভাল লাগিব কিন্তু এটো স্কয়াৰ কৰা আছে আপোনালোকে যদি বিচাৰে ভি কৰিও দিব পাৰে ভি কৰি দিলেও এটা বহুত ভাল লাগিব এজোৰ গুটে কাপোৰজোৰ এখন হৈছে মেখেলাখন আৰু ইফালে এখন চাদৰ মেখেলা দুইখনে আছে এটা দহি বটা আছে মাত্ৰ 3টা বটা হৈছে হোৱাইট কালাৰ দহি বটা হৈছে আৰু এটো ব্লাউজটো তো ডিজাইনটো যদি ভাল লাগিলে আপোনালোকৰ তেনেহলে প্লিজ ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি